আসসালামু আলাইকুম নমস্কাৰ সকলোকে জেসমিন বেগম 634 পেজলৈ আপোনালোক সকলোকে স্বাগতম জনালো আজি আমাৰ বিশেষ দিন 6টা বছৰ বিয়াৰ পূৰণ হ'ল 6th এনিভাৰ্সাৰী উপলক্ষে আমি আহি পালো নৰ্থ লখিমপুৰৰ US পিজ্জা নামৰ ৰেষ্টুৰেণ্টত জানেনে ঘৰত বহি থকাতকৈ কেতিয়াবা আমি জীৱনৰ কিছুমান মুহূৰ্ত বিশেষ ধুনীয়া কৰিবলৈ ওলাই অহাৰ প্ৰয়োজন আপোনালোকেও চেষ্টা কৰিব ক'বাত ওলাই আহিবলৈ জানেনে মৰম ভাল পোৱা সৰু তৰ্ক বিতৰ্কৰ মাজত সময়বোৰ কেনেকৈ পাৰ হৈ যায় নাজানো আজি 6টা বছৰ হ'ল একেটা বাটত য'ত সুখ-দুখবোৰ একেলগেই পাৰ কৰি আছো কিন্তু তুমি তেতিয়াও আৰু এতিয়াও একেই আছা জীৱনৰ এই দীঘলীয়া বাটত তোমাৰ দৰে সংগী পাই মই বহুত সুখী আশা কৰোঁ দিনবোৰ এনেকৈয়ে একেলগে পাৰ কৰিম বুলি ডিয়াৰ হাজবেণ্ড এইখিনি তোমাৰ কাৰণে দে যিসকলে পিজ্জা খাই ভাল পায় আপোনালোকে চেষ্টা কৰিব দেই এখন ৰেষ্টুৰেণ্টত আহিবলৈ এখন ৰেষ্টুৰেণ্টৰ পিজ্জা বেষ্ট হয় ইমান ৰেষ্টুৰেণ্টত গ'লে এনেকুৱা পিজ্জা ক'তো পোৱা নাই এখন বেষ্ট এটা সৰু চেষ্টা প্ৰথম ছুটি ব্লগ আশা কৰিছোঁ আপোনালোকে আঁকোৱালি ল'ব আজি ইমানেই ধন্যবাদ